কলিয়াবৰৰ পশ্চিম অঞ্চলৰ পানীগাঁৱত নিৰ্মিত একমাত্ৰ ভাৰতৰত্ন ভূপেন হাজৰিকা স্মৃতি উদ্যানৰ পয়ালগা অৱস্থা। 8 বছৰে সম্পূৰ্ণ হৈ নুঠিল 2014-15 বৰ্ষতে নিৰ্মাণ আৰম্ভ কৰা ভূপেন হাজৰিকা স্মৃতি উদ্যানৰ কাম। স্মৃতি উদ্যানখনৰ মাত্ৰ সাংস্কৃতিক মঞ্চখন নিৰ্মাণ হ'ল যদিও পৰিত্যক্ত ৰূপ লোৱা দেখা গৈছে। « 2014-15 বৰ্ষতে কংগ্ৰেছ চৰকাৰৰ আমোলাতে নিৰ্মাণ হোৱা সাংস্কৃতিক মঞ্চখন নিম্নমানৰ কামৰ বাবে ঠায়ে ঠায়ে ফাট মেলা দেখিবলৈ পোৱা গৈছে। আনহাতে চৌকাষৰ বেৰ নিৰ্মাণ, উদ্যান নিৰ্মাণ কৰাৰ কথা আছিল যদিও সেয়া 8 বছৰে সম্পূৰ্ণ হৈ নুঠিল। কলিয়াবৰৰ পশ্চিম অঞ্চলৰ পানীগাঁৱত থকা সুধাকণ্ঠৰ এই মঞ্চখনৰ পুনৰ মেৰামতি আৰু চৌকাষৰ বেৰৰ লগতে স্মৃতি উদ্যানৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ দাবী তুলিছে স্থানীয় সচেতনসকলে। $25 লাখ টকাৰে আমাৰ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনত আমাৰ পানীগাঁৱত যি সুধাকণ্ঠৰ যি প্ৰেক্ষাগৃহ তথা মঞ্চ স্থাপন কৰা হ'ল, সেই কামৰ অগ্ৰগতি সন্দৰ্ভত আমি এটা কথা ক'ব খোজোঁ যে কামখিনি সম্পূৰ্ণৰূপে হৈ নুঠিল। মঞ্চটো ওখ ডাঙৰ হৈছে, যথেষ্ট বহল হৈছে, কিন্তু ইয়াৰ লগত যিখিনি সংলগ্ন বিষয় আছিলে, ধৰি লওক এখন উদ্যান স্থাপন কৰাৰ কথা কৈছিলে, ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি এটা স্থাপন কৰাৰ কথা আছিলে, এটা সন্মুখত মাটি পেলোৱাৰ কথা আছিলে আৰু লগতে সীমাত এটা বাউণ্ডেৰী ৱাল এখন দিয়াৰ কথা আছিলে। কিন্তু এই সংশ্লিষ্ট যিখিনি ইয়াৰ লগত সংলগ্ন যিখিনি কাম, এই কামখিনি এটাও কাম আজি আমাৰ চকুত নপৰিল, হৈ নুঠিলে। গতিকে এইটো এটা পৰিতাপৰ বিষয়। আমি বৰ্তমানৰ যি আমাৰ বিজেপি চৰকাৰৰ যি জনকল্যাণমূলক কামৰ লগতে এনেকুৱা ধৰণৰ কামৰ প্ৰতি আমি আহ্বান ৰাখিছোঁ যাতে আমাৰ এই আধৰুৱা যিখিনি কাম থাকি গ'ল, সেই কামখিনি সম্পূৰ্ণ কৰি এই অঞ্চলটোৰ লগতে ইয়াৰ উঠি অহা যুৱক যুৱতী তথা নৱপ্ৰজন্মৰ কাৰণে এইটো এটা যাতে সুন্দৰ মঞ্চ হৈ উঠক। আমি ব্যুৰ' ৰিপৰ্ট, কলিয়াবৰ নিউজ।